নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি আপোনালোকে ধৰিব পৰা নাই আজি ভিডিঅ'টো কি হ'ব। অসমৰ মুখামুখি অভিনেত্ৰী ৰিম্পি দাসে দিলে এটি ভাল খবৰ আৰু খবৰটো পাই সকলোৱে জনাইছে তেওঁলোকক শুভেচ্ছা আৰু ইনষ্টাগ্ৰামৰ যোগেদি অভিনেত্ৰীগৰাকীয়ে নিজৰ সেই ভাল খবৰটো জনাইছে। ময়ো আপোনালোকক ক'ম আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তেওঁ অভিনয় চাই যিসকল লোকে ভাল পায় ভিডিঅ'টোত আৰম্ভণিতে লাইক এটা কৰি দিয়ক। এতিয়া ভিডিঅ'টোৰ মাজতে আহিছোঁ। ৰিম্পি দাসৰ সেই খবৰটো ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ জনাইছে আৰু তেওঁৰ ভাগৰ এখন নতুন চিনেমা আহি আছে মালামাল বইজ নামৰ। আৰু ছবি জগতৰ বাবে অসমীয়া ছবিৰ বাবে এটা ভাল খবৰ, ভাইমন দা আহিলে। এইবাৰ আহি আছে মালামাল বইজ আৰু 11 জুলাই তাৰিখে ৰিলিজ দিব। ৰুদ্ৰৰ পিছতে এখন নতুন চিনেমা আহি আছে হললৈ আৰু আপোনালোকৰ ভিতৰত যিসকল লোকে গম পোৱা নাই মই খবৰটো জনাই দিলোঁ। ট্ৰেইলাৰ ইতিমধ্যে ৰিলিজ হ'ল আৰু বিদুৰ ভাইত থকা কিছুমান অভিনেতা অভিনেত্ৰী এইখন চিনেমাত আকৌ অভিনয় কৰিছে। আপোনালোকে চাব পাৰিব। 11 জুলাই তাৰিখে ৰিলিজ দিব। ট্ৰেইলাৰটো ইতিমধ্যে ইউটিউবত ৰিলিজ হৈ আছে, আপোনালোকে চাব পাৰিব মালামাল বইজ। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।